আজিৰ কথা শদিয়াৰ সৎফুল। শদিয়ালৈ নাযাবা, সৎফুল নাখাবা, কেঁচা পাতত নেবান্ধিবা লোন, উপজিয়ে বুঢ়া হয় কোন? কোন কোন নাজানো। নাজানা? এইটোকে নাজানা? যা যা যা, নেখেলো নেখেলো। মেৰেঙে ডুব ডাবকৈ হাত ভৰি মাৰি প্ৰায় দৌৰি আহিল। বেনুৱে ঘৰৰ চোতালত বান্ধি থোৱা গাভিনী গৰুজনীৰ ওহাৰত হাত থৈ তাইৰ প্ৰসৱ ক্ষণ হিচাপ কৰি আছিল মনে মনে। মুখ ফুলাই জপনা খুলি সোমাই অহা মেৰেঙক দেখি বেনুৱে মাত দিলে, আইজনীও, কাইলৈ ৰাতিপুৱা ফেঁহু খাব পাবি যেন লাগিছে। পিছে মেৰেঙে বেনুলৈ উভতিয়ে নাচালে। বেচেৰীৰ মাত নোহোৱা বেথা কেঁচা হৈয়ে আছে, দুমাহ পূৰেই হোৱা নাই। বেনুৱে গৰু এৰি মেৰেঙৰ পিছে পিছে লৰি গ'ল। বেনুৱে মেৰেঙৰ হাত এখনত থাপ মাৰি ধৰি তাইক দাঙি ধৰি কান্ধত তুলি ল'লে। কচোন, কালৈ তোৰ ইমান খং? মই আৰু ইয়াত নাহোঁ, শ্বিলঙতে থাকিম। তাত লগ ভাগ নাই কাৰণে ইয়ালৈ আহোঁ। পিছে সিহঁতে মোৰ সৈতে খেলোঁতেও প্ৰশ্ন সোধে। মেৰেঙে থোকাথুকি মাতেৰে ক'লে, কি প্ৰশ্ন? ববুলে সুধিছে, শদিয়ালৈ নাযাবা, সৎফুল নাখাবা, কেঁচা পাতত নাবান্ধিবা লোন, উপজিয়ে বুঢ়া হয় কোন? মইনো কেনেকৈ জানিম? মেৰেঙে ক'লে। মেৰেঙৰ কথা শুনি বেনুৱে হাঁহি পেলালে। উপজিয়ে বুঢ়া হোৱাটোলৈ চোৱা, এইটো উপজাৰ পৰাই নাম বুঢ়া। হাতৰ বুঢ়া আঙুলিটো লৈ মেৰেঙক আগত নচুৱাই বেনুৱে হাঁহিলে। মেৰেঙে এইবাৰ নিজৰ সোঁহাতৰ বুঢ়া আঙুলিটোলৈ চাই হাঁহো নেহাঁহোকৈ এবাৰ হাঁহিলে। তাই এইবাৰ অন্য প্ৰশ্ন কৰিলে, শদিয়ানো ক'ত? গ'লেনো কি হয়? শদিয়া আমাৰ শিৱসাগৰৰ পৰাও বহুত দূৰত, একেবাৰে লুইত পাৰ হৈ যাব লাগিব। যাবলৈ বৰ কষ্ট, পিছে আম খোৱা লোণকণো তাতহে পায় বোলে।